Hyundai XM এইখনৰ ডিটেইলছ টো লম 2020 মডেল হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী কিলোমিটাৰ কিমান চলিছে 33000 কিলোমিটাৰ এখন স্কৰপিও এখনৰ ডিটেইলছ টো 2015 মডেল 2015 মডেল S2 ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী কিলোমিটাৰ কিমান চলিছে 45000 কিলোমিটাৰ 45000 কিলোমিটাৰ ৰান কৰিছে গাড়ীখনে ন গাড়ী একদম অৰিজিনাল পেইণ্ট এখনৰ ডিটেইলছ টো এখন 2015 মডেল 2015 মডেল ZXi হয় ZXi হয় কিমান চলিছে গাড়ীখন 40000 ৰান 40000 কিলোমিটাৰ ৰান কৰিছে গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ 2020 মডেল হয় 2020 ৰেজিষ্ট্ৰেচন হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু কিলোমিটাৰটো কিমান চলিছে 27000 কিলোমিটাৰ ৰানিং কৰিছে 27000 অনলি একদম জেনুইন হয় সাৰ্ভিস ৰেকৰ্ড পাই যাব ন পাব এখন অলপ ডিটেইলছ কৰি দিও 2004 মডেল 2004 চনৰ গাড়ী হয় এসি আছে এসি আছে ন 2004 মডেল এসি কাৰ কিমান চলিছে কিলোমিটাৰ 70000 কিলোমিটাৰ ৰানিং হৈছে গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ নমস্কাৰ বন্ধুসকল মই কেশৱ আৰু কেশৱ আসামিজ ব্লগৰ নতুন এটা ভিডিঅ'ত আজি আপোনালোকক পুনৰবাৰ স্বাগতম তো বন্ধুসকল আজি মই ঋতু কাৰ প্লেছত আৰু কেখনমান গাড়ী ভাল ভাল গাড়ী লৈ আহিছো আপোনালোকৰ বাবে তো বিশেষ দেৰি নকৰো বলক আজি গাড়ী কিখন আমি চাই লম এখন দেখিবলৈ পাই আছো মহিন্দ্ৰা স্কৰপিও ডিটেইলছ টো জনাই 2015 মডেল গাড়ী হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় আৰু একদম গাড়ী পুৰা ফুল অৰিজিনাল পেইণ্টত আছে ন আৰু কিলোমিটাৰটো জনাই দিব কিমান চলিছে 45000 কিলোমিটাৰ ৰানিং কৰিছে 45000 কিলোমিটাৰ ৰান কৰিছে একদম জেনুইন সাৰ্ভিস ৰেকৰ্ড পাই যাব তো বন্ধুসকল এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে আপোনালোকে এই গাড়ীখন বৰ্তমান ঋতু কাৰ প্লেছত আহিব লাগিব যদিহে লওঁ বুলি ভাবে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় গাড়ী হোৱাইট কালাৰত আছে ফুল অৰিজিনাল পেইণ্টত আছে গাড়ী বঢ়িয়া হৈ আছে তো এখনৰ প্ৰাইসটো কি ৰাখিছে এখন 730 তাকো নেগোচিয়েবল ৰিফাইনেন্স হৈ যাব আমি লগতে গাড়ীখনৰ ইন্টেৰিয়ৰটো এবাৰ চাই লম কেনেকুৱা হৈ আছে ইন্টেৰিয়ৰটো অলপ দেখুৱাই দিম তো বন্ধুসকল আপোনালোকে ইন্টেৰিয়ৰটো দেখিবলৈ পাই আছে একদম বঢ়িয়া কণ্ডিশ্যনত আছে ডুৱেল টোন ইন্টেৰিয়ৰত আছে ব্লেক এণ্ড বেজ সিট কভাৰ আপোনালোকে চাব পাৰে লেডাৰ সিট কভাৰ লগাই ৰাখিছে বাকি গাড়ীত এসি হিটাৰ মিউজিক সিস্টেম সব কাম কৰি আছে নে সকলো ৰানিং কণ্ডিশ্যনত আছে ন তো বন্ধুসকল কোনো কথা নাই আপোনালোকে আহক আহি পেলাই গাড়ীখন চাওক বৰ্তমান গাড়ীখন ঋতু কাৰ প্লেছত আছে গাড়ী বঢ়িয়া কণ্ডিশ্যনত আছে ওভাৰঅল মই যিখিনি আপোনালোকক যিমানখিনি পাৰো দেখুৱাই আছো গাড়ী একদম ফ্ৰেছ কণ্ডিশ্যনত আছে আপোনালোকক মই টায়াৰ দেখুৱাই দিম টায়াৰ আপোনালোকে চাব পাৰে একদম নতুন টায়াৰ লগাই ৰখা আছে 100% টায়াৰ আছে গোটে অল চাৰিটা টায়াৰ একদম নতুন হৈ আছে গাড়ী ক'বলৈ গ'লে একদম ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যনত আছে তো কোনো কথা নাই দেৰি নকৰিব আপোনালোকে সোনকালে আহক আহি পেলাই যদি এই গাড়ীখন আপোনালোকৰ পছন্দ হয় ভালকে টেষ্ট ড্ৰাইভ লৈ ল'ব তাৰ পিছত ফুল্লি স্যাটিসফাই হোৱাৰ পিছত তেওঁলোকৰ লগত বহি কথা পাতিব নিশ্চয় আপোনালোকক এটা ভাল ডিসকাউন্ট তেওঁলোকে কৰি দিব তাৰ পিছত আপোনালোকে গাড়ীখন লৈ যাব পাৰিব এখন দেখিবলৈ পাই আছো সেলেৰিও এখনৰ অলপ ডিটেইলছটো লৈ লম 2015 মডেল গাড়ী হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় নে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় সেলেৰিও কোনটো মডেল হয় ZXi তো বন্ধুসকল এখন আপোনালোকে দেখিবলৈ পাই আছে মাৰুতি সুজুকি সেলেৰিও ZXi 2015 মডেল গাড়ী হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় কিলোমিটাৰটো কিমান চলিছে 40000 কিলোমিটাৰ চলিছে জেনুইন সাৰ্ভিস ৰেকৰ্ড আছে তো বন্ধুসকল মাত্ৰ 40000 কিলোমিটাৰ চলিছে আপোনালোকে যদি লওঁ বুলি ভাবে তেনেহলে আহি পেলাই গাড়ীখন চাব পাৰিব বৰ্তমান গাড়ীখন ঋতু কাৰ প্লেছতে আছে আৰু বাকি আমি গাড়ীখনৰ এতিয়া ইন্টেৰিয়ৰটো চাই লম কেনেকুৱা হৈ আছে তো বন্ধুসকল ইন্টেৰিয়ৰ আপোনালোকে দেখিবলৈ পাই আছে ডুৱেল টোন ইন্টেৰিয়ৰত আছে বাকি লেডাৰ সিট কভাৰ লগাই ৰাখিছে একদম বঢ়িয়া কণ্ডিশ্যনত আছে ষ্টিয়াৰিঙত ব্লুটুথ কানেক্টিভিটি আছে এসি হিটাৰ মিউজিক সিস্টেম সব কাম কৰি আছে নে সকলো ৰানিং কণ্ডিশ্যনত আছে বাকি এই অল 4 পাৱাৰ উইন্ডো আছে ইলেক্ট্ৰিক্যালি ORVM এডজাস্ট কৰিব পাৰিব গাড়ী ক'বলৈ গ'লে ভাল কণ্ডিশ্যনতে আছে তো এখনৰ প্ৰাইসটো কি ৰখা আছে 4,25,000 নেগোচিয়েবল আৰু এখনৰ ৰিফাইনেন্স হৈ যাব ন তো বন্ধুসকল এখন আপোনালোকক ইয়াত 4,25,000 দাম কৈছে দামটো নেগোচিয়েবল আপোনালোকে যদি পছন্দ হয় তেনেহলে আহি অন টেবল তেওঁলোকৰ লগত কথা পাতিব কিবা এটা ভাল ডিসকাউন্ট কৰি দিব আৰু এখন আপোনালোকে ৰিফাইনেন্স কৰিও গাড়ী লৈ যাব পাৰিব আৰু যিসকলে কেছ লম বুলি ভাবিছে তেওঁলোকৰ কাৰণটো কথাই নাই কেছত গাড়ীখন লৈ যাব পাৰিব তো বলক নেক্সট গাড়ীখন চাই লওঁ নেক্সট এখন দেখিবলৈ পাই আছো মাৰুতি 800 বহুত এতিয়া বৰ্তমান ডিমান্ড বহুতে বিচাৰি ফুৰে এখনৰ ডিটেইলছটো লম 2004 মডেল এসি কাৰ হয় 2004 মডেল এসি কাৰ হয় গাড়ী একদম বঢ়িয়া দেখিছো মই
কতো পেইন্ট কৰা নাইতো না অৰিজিনাল পেইন্ট একদম অৰিজিনাল পেইন্টত আছে ন তো বন্ধুসকল এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব যিসকলে মাৰুতি 800 বিচাৰি আছে এসি কাৰ চাব পাৰে আপোনালোকক মই গাড়ীখন দেখুৱাই আছো ওভাৰঅল একদম গাড়ী বঢ়িয়া কন্ডিশনত আছে একদম কতো দাগি বুলিবলে নাই গাড়ী একদম বঢ়িয়া ফ্ৰেছ কন্ডিশনত আছে ফুললি অৰিজিনাল পেইন্টত আছে বুলি কৈছে তো আপোনালোকে আহি পেলাই এই গাড়ীখন চাব পাৰিব এখন কিলোমিটাৰটো কিমান চলিছে 70000 কিলোমিটাৰ চলিছে জেনুইন ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ওভাৰঅল মই গাড়ীখন যিমান কিনি দেখি আছো ভালে দেখি আছো বাকি এখনৰ প্ৰাইসটো কি ৰখা আছে 1,30,000 নেগোশিয়েবল আৰু গাড়ীখনৰ আমি এতিয়া ইন্টেৰিয়ৰটো চাই লম অলপ তো বন্ধুসকল আপোনালোকে ইন্টেৰিয়ৰটো দেখিবলৈ পাই আছে ইন্টেৰিয়ৰটো ভাল কন্ডিশনতে আছে 2004 চনৰ গাড়ী কলে ন 2004 চনৰ গাড়ী যথেষ্ট পৰিপাটিকে গাড়ীখন ৰাখিছে মেইনটেইন কৰি ৰাখিছে এসি হিটাৰ সকলোটো কাম কৰি আছে সকলো কাম কৰি আছে তো কোনো কথা নাই এই গাড়ীখন আপোনালোকে যিসকলে বিচাৰি ফুৰিছিলে 800 এই গাড়ীখন আপোনালোকে লৈ যাব পাৰিব ঋতু কাৰ প্লেছৰ পৰা আৰু যিটো দাম কৈছে হেতুটো নাৰাখে নিশ্চয় কিবা এটা কমাই দিব নিগোশিয়েবল কিবা এটা কমাই দিব তো আপোনালোকে আহক আহি পেলাই গাড়ীখন চাওক টেষ্ট ড্ৰাইভ লওক ভালকে ভেৰিফাই কৰক পছন্দ হলে তেওঁলোকৰ লগত বহি কথা পাতক তাৰ পিছত কিবা এটা আপোনালোকক ভাল ডিসকাউন্ট তেওঁলোকে কৰি দিব ফুললি স্যাটিসফাই হোৱাৰ পিছত আপোনালোকে গাড়ীখন লৈ যাব পাৰি নেক্সট এখন দেখিবলৈ পাই আছো মাৰুতি এল্টো K10 এখন অলপ ডিটেইলছ দি দিও 2020 মডেল 2020 চনৰ গাড়ী হয় একেবাৰে নতুন হৈ আছে কিলোমিটাৰ কিমান চলিছে 27000 কিলোমিটাৰ চলিছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় ফাৰ্ষ্ট ওনাৰ গাড়ী হয় তো বন্ধুসকল এখন আপোনালোকে দেখিবলৈ পাই আছে এল্টো K10 2020 মডেল গাড়ী হয় গাড়ী একেবাৰে নতুন হৈ আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় একদম অৰিজিনাল পেইন্টত আছে ন 27000 কিলোমিটাৰ চলা গাড়ী তো যিসকলে এল্টো K10 বিচাৰি আছিল সেই সকলৰ বাবে আজি এখন গাড়ী বেষ্ট হ'ব মই ভাবো গাড়ী বঢ়িয়া কন্ডিশনৰ ওভাৰঅল মই যিমানখিনি দেখি আছো কতো দাগি বুলিবলে দেখা নাই এখনৰ প্ৰাইসটো কি ৰখা আছে এটো জনাই দিব 4,30,000 টকা দাম কৈছে দামটো কম হৈ যাব নেগোশিয়েবল তো কোনো কথা নাই আপোনালোকে যদি ইচ্ছা কৰে গাড়ীখন লৈ যাব পাৰিব তাৰ আগতে আমি গাড়ীখনৰ ইন্টেৰিয়ৰটো চাম কেনেকুৱা হৈ আছে তো বন্ধুসকল ইন্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাই আছে একদম বঢ়িয়া কন্ডিশনত আছে ডুৱেল টোন ইন্টেৰিয়ৰ লেডাৰ সিট কভাৰ লগাই ৰাখিছে এসি হিটাৰ মিউজিক সিস্টেম সব কাম কৰি আছে ন সকলো ৰানিং কন্ডিশনত আছে 2020 চনৰ গাড়ী কিমান দিন হৈছে তো গাড়ী ওভাৰঅল বঢ়িয়া কন্ডিশনতে আছে তো কোনো কথা নাই আপোনালোকে আহক আহি পেলাই এই গাড়ীখন চাওক টেষ্ট ড্ৰাইভ লওক ভালকে ভেৰিফাই কৰক তাৰ পিছত ফুললি স্যাটিসফাই হলে তেওঁলোকৰ লগত বহি কথা পাতক নিশ্চয় আপোনালোকে এটা ভাল ডিসকাউন্ট কৰি দিব আৰু মোৰ কথা কব ভালকে দামটো অলপ চাই দিব তো ওভাৰঅল গাড়ী ভাল কন্ডিশনতে আছে মোটামুটি তো বলক নেক্সট গাড়ীখন চাই লও এখন দেখিবলৈ পাই আছো হুন্ডাই এক্সেন্ট এখনৰ অলপ ডিটেইলছ দিও 2020 মডেল 2020 চনৰ গাড়ী হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় তো বন্ধুসকল এখন আপোনালোকে দেখিবলৈ পাই আছে হুন্ডাই এক্সেন্ট গাড়ী হোৱাইট কালাৰত আছে 2020 ৰেজিষ্ট্ৰেচন হয় গাড়ী ফাৰ্ষ্ট ওনাৰ হয় কিলোমিটাৰটো কিমান চলিছে জনাই দিব 33000 কিলোমিটাৰ ৰান কৰিছে একদম সাৰ্ভিস ৰেকৰ্ড আছে তো বন্ধুসকল মাত্ৰ 33000 কিলোমিটাৰ চলিছে আপোনালোকে গাড়ীখন নি ডিলাৰত নিজে চেক কৰিব পাৰিব সাৰ্ভিস ৰেকৰ্ড এভেইলেবল আছে গাড়ী ওভাৰঅল ভাল কন্ডিশনতে দেখিছো মই ফুল অৰিজিনাল পেইন্টত আছে ন ফুল অৰিজিনাল পেইন্টত আছে তো কোনো কথা নাই আপোনালোকে যদি হুন্ডা এক্সেন্ট লম বুলি ভাবে তেনেহলে আহি পেলাই এই গাড়ীখন চাব পাৰিব গাড়ীখন বৰ্তমান ঋতু কাৰ প্লেছত আছে গাড়ী ওভাৰঅল মই যিমানখিনি দেখি আছো বঢ়িয়া কন্ডিশনতে আছে কতো দাগি বুলিবলে নাই ফুল অৰিজিনাল পেইন্টত আছে বুলি কৈছে তো এখনৰ প্ৰাইসটো কি ৰখা 5,70,000 নেগোশিয়েবল 5,70,000 টকা দাম কৈছে দামটো নেগোশিয়েবল ৰিফাইনান্স তো হৈ যাব কোনো কথাই নাই ৰিফাইনান্স হৈ যাব তো আপোনালোকে যদি গাড়ীখন কেছত লও বুলি ভাবে কেছতো ল'ব পাৰিব বা ৰিফাইনান্স কৰা বুলিলে ৰিফাইনান্সতো লৈ যাব পাৰিব আপোনালোকে মাত্ৰ ডকুমেন্টছ পাতি লৈ আহিব এওঁলোকে সকলো কাম কৰি দিব তো বলক আমি গাড়ীখনৰ ইন্টেৰিয়ৰটো চাই লওঁ কেনেকুৱা হৈ আছে তো বন্ধুসকল ইন্টেৰিয়ৰটো আপোনালোকে দেখিবলৈ পাই আছে ডুৱেল টোন ইন্টেৰিয়ৰ আছে ব্ল্যাক এণ্ড বেজ গাড়ী ওভাৰঅল বঢ়িয়া কন্ডিশনত আছে সিট কভাৰ আপোনালোকে চাব পাৰে লেডাৰৰ সিট কভাৰ লগাই ৰাখিছে ষ্টিয়াৰিঙত আপোনাৰ ব্লুটুথ কানেক্টিভিটি আছে এসি হিটাৰ মিউজিক সিস্টেম সব কাম কৰি আছে সকলো ৰানিং কন্ডিশনত আছে অল 4 পাৱাৰ উইন্ডো আছে ইলেক্ট্ৰিক্যালি ORVM এডজাস্ট কৰিব পাৰিব মুঠতে গাড়ীত প্ৰয়োজনীয় ফিচাৰ্ছ সকলোখিনি আছে তো কোনো কথা নাই আপোনালোকে আহক আহি পেলাই এই গাড়ীখন চাওক গাড়ীখন বৰ্তমান ঋতু কাৰ প্লেছত আছে যদিহে পছন্দ হয় গাড়ীখন আপোনালোকে লৈ যাব পাৰিব তো বন্ধুসকল আজি আমাৰ ভিডিঅটো ইমানটোই আছিল যদিহে ভিডিঅটো চাই ভাল পালে তেনেহলে লাইক কৰি দিব
আৰু যদিহে আপোনালোক মোৰ চেনেলটো নতুন তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব আৰু আগলৈ আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন পাই থাকিবৰ বাবে কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় আই অসম